নমস্কাৰ, মই কৃষ্ণ দত্তই আপোনালোকৰ আগত যাজ্ঞসিনী প্ৰতিজ্ঞা নামৰ এটি গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটো শুনি আপোনালোকে নিশ্চয় ভাল পাব। পূৰ্বে সাদিন কাকতৰ দ্বাৰা প্ৰকাশিত। আপোনালোকে মোৰ চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ কিতাপ যদি শুনিব বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই চেনেলত প্ৰথমে বেলেগ বেলেগ ধৰণৰ বিষয়ৰ ওপৰত যদিও আলোচনা কৰা হৈছিল, এতিয়াৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ কিতাপৰ আমোদ ল'ব পাৰিব। শুনকচোন। নমস্কাৰ, যাজ্ঞসিনী প্ৰতিজ্ঞা নামৰ গল্পটিৰ দ্বিতীয় অংশ। সেই ঘটনাৰ পাছৰ পৰাই দেউতাক বিচনাত আৰু তাই এটা প্ৰেতাত্মাৰ দৰে ইমান ডাঙৰ ঘৰটোত বিচৰণ কৰি ফুৰিছে। অঞ্চলটোত ইটো সিটোৰ একেই ঘটনা ঘটিয়ে আছে। ফটোখন বুকুত লৈয়ে তাই টোপনি যাবলৈ চেষ্টা কৰিলে। আজিকালি টোপনি, ভোক, পিয়াহ এইবোৰ তাইৰ লগ এৰিছে। কেতিয়াবা বহুত চেষ্টাৰ পাছত অলপ শুলেও কিছুমান ভয়ানক সপোনে আহি তাইক খেদি ফুৰে। নিসংগতা আৰু নীৰৱতাই গো গাখে গেলি ৰখা ঘৰটোত আজিকালি মাজে মাজে গৌৰী আহি তাইৰ নীৰৱতা আৰু নিসংগতা সামান্য দূৰ কৰাৰ চেষ্টা কৰে। তাইৰ লগত কথা পাতে, পঢ়া কিবা নোৱাৰিলে বুজাই দিবলৈ কয়। কিন্তু আজি কেইদিনমান তাইও অহা নাই। ঘৰটোত সেই একেই অদ্ভুত নিৰ্জনতাই বিৰাজ কৰি আছে। তাই আহিলে ঘৰটোৱে অলপ প্ৰাণ পায়। পঢ়াত ভাল ছোৱালীজনী অহাবাৰলৈ মেট্ৰিক দিব। তাই আহিলে ভালেই লাগে, কিন্তু সদায় কেনেকৈ আহে? কেইদিনমান হেনো মাকৰ অসুবিধা হৈছে নিশ্চয়। খবৰ এটা ল'বলৈ যাম বুলিও নাই যাব পৰা। আচলতে ক'ৰবাত ওলাই যোৱাৰ ইচ্ছা আজিকালি তাইৰ অলপো নাই। কথাবোৰ ভাবি ভাবি বিচনাত পৰি থাকিল। লাহে লাহে পূব আকাশত এটি মিঠা কিৰণে ভুমুকি মাৰিলে। পুৱাৰ সম্ভেদ দিলেহি। যাজ্ঞসিনী বিচনাখনতে অলসভাৱে পৰিয়ে থাকিল। উঠিবৰ ইচ্ছা নাই। কাম বুলিবলৈতো একো নাই। দেউতাকৰ দৰৱ অন্য খোৱাৰ সময় এতিয়াও হোৱা নাই। বাহিৰত কাৰোবাৰ এটা চিনাকি কণ্ঠ। বৌ উঠকচোন, ইমান দেৰিলৈকে মানুহ শুৱেনে? বুজিবলৈ বাকী নাথাকিল, সেয়া গৌৰী চাগৈ দেউতাকলৈ গাখীৰ আনিছে। তাই যাজ্ঞসিনী নিসংগতা দূৰ কৰিবৰ বাবে বিভিন্ন অজুহাত কৰি মাকে পঠায়। ভাল মানুহৰ ঘৰ, তেজ-মঙহৰ সম্পৰ্ক নাথাকিলেও সিহঁতে তাইক তেজ-মঙহৰ সম্পৰ্কতকৈ বেছি খেয়াল ৰাখে। সেই দুৰ্ঘটনাৰ সময়ত গৌৰীহঁতৰ মানুহখিনি নোহোৱা হ'লে তাই চাগে কি হ'লহেঁতেন নিজেও নাজানে। তাই বিচনাৰ পৰা নামি দুৱাৰখন খুলি দিলে। মই চাহ খাবলৈ আহিছোঁ, ব'লক চাহ বনাওক। তেতিয়ালৈকে মই দেউতাৰ কামকেইটা কৰি দিওঁ। বুজিছোঁ। তাইক মাকে পঠাইছে। কালি যাজ্ঞসিনী মুখলৈ চাই কৈছিল, খোৱা বোৱা কৰিবা। যজ্ঞ, বিধিয়ে যাৰ কপালত যি লিখিছে, দুখ কৰি বিধিৰ বিধান সলাব নোৱাৰা। নিজকে তিল তিলকৈ শেষ কৰি কিয় দিছা? সময় গতিশীল। তোমালোকে আমাতকৈ জ্ঞানী, ভালকৈ বুজা নিশ্চয়। গতিকে নিজৰ খেয়াল ৰাখিবা। যোৱা সময় আৰু ঘূৰি নাহে। কি ভাবিছে? ব'লক আকৌ। মায়ে গৰু গাখীৰ দি পঠাইছে। তুমি ৰাতিপুৱাই যে পঢ়া শুনা কৰিলানে নাই? এতিয়াই ৰাতিপুৱাই হৈ থকা নাই, 8টা বাজিলে। মই পঢ়া শুনা কৰিহে আহিছোঁ। কেতিয়াবাই উঠি মই সকলো কৰি আজৰি। যাজ্ঞসিনীয়ে সহজ হ'বলৈ চেষ্টা কৰিলে। কিন্তু এই গৌৰী যদিও সৰু ছোৱালী, এজনী অভিজ্ঞ ছোৱালী। তাই সহজেই সকলো কথাৰ উত্তৰ দিব পাৰে আৰু ভালদৰে বুজি পায়। মৰমীয়াল, সহজ সৰল ছোৱালীজনীয়ে মাত্ৰ নুবুজে এই বন্দুকধাৰীহঁতৰ উদ্দেশ্য কি। তাইক কেতিয়াবা কয়, বৌ জানা, মই পৰা হ'লে বন্দুকধাৰীহঁতক বন্দুকবোৰ কাঢ়ি আনিলোহেঁতেন। যাজ্ঞসিনীয়ে একো উত্তৰ নিদিয়ে। তাই কথাবোৰ শুনি থাকে। দুয়োজনীয়ে চাহ খালে। বৌ, মই দুপৰীয়া ভাত ইয়াতে খাম বুলি ভাবিছোঁ। মোলৈ কিবা এটা বনাবা। যাজ্ঞসিনীয়ে বুজিলে তাইৰ কথা। হ'ব বাৰু, খাবা। যোৱা এতিয়া, স্কুল যাব নালাগিব জানো? দুপৰীয়া দেউতাকে সুধিলে। গৌৰীয়ে ভাত খাবলৈ আহিম বুলিছিল নহয়, ৰান্ধিলা যজ্ঞ? অঁ, ৰান্ধিলোঁ, কিন্তু বহুত দেৰি হ'ল। এতিয়ালৈকে যে আহিয়ে পোৱা নাই। গৌৰী নাহিব নেকি আজি? আপুনি খাওক, ময়ো খাওঁ, ভোক লাগিছে। ভাত খাবলৈ দুয়ো বহিছে। তেনেতে কাৰোবাৰ কান্দোন। দেউতা, আকৌ কোনোবা এটা হুমুনিয়া। তাই মুখলৈ নিয়া ভাতৰ গৰা হাততে ৰৈ গ'ল। দেউতা, মাতটো চিনাকি চিনাকি লাগিছে। হয়, সেয়া গৌৰীৰ মাক। দেউতা, মই যাওঁচোন। দেউতাক পুনৰ নীৰৱ হৈ শুই থাকিলে।
কি হ'ল পৃথিৱীখনত? পুৰণি দিনৰ কথা নকওঁৱেই, আজি অলপ দিনৰ আগলৈকে ইমান সুখত থকা মানুহবোৰৰ এনে আলাই আথানি হ'ব বুলি কোনে ভাবিছিল? চকুৰ আগতে ইমানখিনিৰ পুত্ৰ আত্মীয়ৰ চিতাৰ জুই জ্বলাবলৈ কিয় মোক এনে অৱস্থাত জীয়াই ৰাখিছা ভগৱান? বেচেৰী বোৱাৰীজনী দেখিলে অন্তৰখন ভাগি যায়। ভগৱান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা? নেদেখাজনলৈ তেওঁৰ কাতৰ আহ্বান। তেওঁ যে নিৰপৰাধীসকলক সহায় কৰে, জীয়াই থকাৰ অধিকাৰ দিয়ে। দেউতা ধুমুহাৰ দৰে আহি যজ্ঞখিনি দেউতাকৰ কোঠাতে ফেকুৰি ফেকুৰি বহি পৰিল। কি হ'ল মাজনী, এনেখন কিয় কৰিছা? দেউতা, গৌৰী। তাই হুক হুকাই কান্দি উঠিল। কি হ'ল গৌৰী? সিহঁতে তাইক স্কুলৰ পৰা আহোঁতে মাৰি পেলালে দেউতা। তাইকে সিহঁতে নিশ্চয় ওচৰৰ পৰা গুলিয়ালে দেউতা। সেয়ে তাই আজি ভাত খাবলৈ নাহিল দেউতা। তাই নিথৰ দেহটো দেখি মই আৰু চাই থাকিব নোৱাৰিলোঁ। ওহ ভগৱান, এয়া কেনে পৰীক্ষা, কেনে যাতনা, কি পাপৰ শাস্তি দিছা? যজ্ঞখিনি উচুপি বহি থাকিল। দেউতাক নিৰুত্তৰ। দেউতা, মই ইয়াৰ প্ৰতিশোধ ল'ম চাবা। সিহঁতে নিৰস্ত মানুহৰ ওপৰত প্ৰহাৰ কৰি নিজকে কি বুলি ভাবিছে? সেইজনী কণমানি ছোৱালী, আমাৰ নেমী মাইনাই সিহঁতৰ কি অপকাৰ কৰিছিল? কি বুলি ভাবিলে সিহঁতে? আজি এসপ্তাহেই হ'ল গৌৰী মাকে ককায়েকক হস্পিটেলৰ চিকিৎসাৰ পৰা পঠাব পৰা অৱস্থা পোৱাহি নাই। কেনেকৈ বাৰু সহ্য কৰে নিজৰ গাভৰু জীয়েকৰ মৃত্যু? পুলিচ বিভাগৰ মানুহে যেন এই হত্যাক অৰিহণাহে যোগাইছে। কিয় ইমান দিনে হত্যালীলাৰ বিচাৰ হোৱা নাই? অপৰাধীক কিয় শাস্তি দিব পৰা নাই? হাজাৰজনৰ অন্তৰতে আজি এই প্ৰশ্ন, কিন্তু উত্তৰ নাই কাৰো একো। কিমান দিন বা চলে এই নৃশংসতা? কিমান দিনৰ বাবে মানুহবোৰে নিজৰ ঘৰ দুৱাৰ এৰি চৰকাৰী শিবিৰত কটাব লগা হয়? যি দুই এঘৰত থকা কথা ভাবিছে, তেওঁলোকৰ অৱস্থা এয়া। শিবিৰত থাকিনো ক'ত শান্তিত আছে? খেতি বাতি আত্মীয় কুটুম সকলো হেৰুৱাই মানুহ জানো সুখত থাকিব পাৰে? দেউতা, এটা ভাল খবৰ আছে। কোৱা মাজনী, ইমান দুখৰ মাজত যদি কিবা ভাল খবৰ আছে সোনকালে শুনোৱা। মোৰো এই কাণ দুখনে কিবা এটা ভাল খবৰৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। দেউতা, মই IPS পাছ কৰিলোঁ। সঁচা? মোৰ মাজনী সঁচাকৈ ভাল খবৰ। চাবা দেউতা, মই এই হত্যাৰ ন্যায় বিচাৰ কৰিম। মই শিক্ষা দিম সিহঁতক, বুজিব সিহঁতে মৃত্যুৰ যন্ত্ৰণা কি। মই হাজাৰজনৰ মৃতকৰ ঘূৰাই আনিব নোৱাৰিলেও তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে মই যুঁজ দিম। মই প্ৰতিজ্ঞা কৰিছোঁ দেউতা, মই ইয়াৰ সুবিচাৰ দিম। এয়াই যজ্ঞখিনিৰ প্ৰতিজ্ঞা, হয়নে যজ্ঞ? দেউতাই সুধিলে। হয় দেউতা। যিদৰে ভৰা সভাত লাঞ্ছিত অপমানিত যজ্ঞখিনিয়ে প্ৰতিজ্ঞা কৰিছিল, সেইদৰে ময়ো প্ৰতিজ্ঞা কৰিছোঁ। মই নিপীড়িতসকলক সুবিচাৰ দিবলৈ প্ৰাণ দিব লগা হ'লেও প্ৰাণ দি যাম। মাত্ৰ মোৰ শিৰত জ্যেষ্ঠজনৰ আশীৰ্বাদৰ প্ৰয়োজন। যোৱা যজ্ঞ, শুনি সুখী হ'লোঁ। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। মাৰাক খবৰটো দিয়াগৈ, তেওঁলোকেও বৰ ভাল পাব খবৰটো শুনি। তেওঁলোকৰ বাবেই আজি তুমি এইটো স্থানত ভৰি থ'ব পাৰিছা। হ'ব দেউতা। ৰাতি তাই বিচনাত শুই ভাবিলে বহু কথা, ল'লে বহু প্ৰতিজ্ঞা। পুৱাৰ আদিত্যই হেঙুলি আভা আহি খোলা খিৰিকীখনে তাইৰ গালে মুখে চুমি গ'ল। তাই আপ্লুত হ'ল, সুৰুজ দেৱতাই যেন তাইৰ বাবে এয়া পূজাৰ নিৰ্মালি দিছে। দূৰৰ পৰা তাইক নিৰ্দেশ দিছে কৰ্মত অগ্ৰসৰ হ'বলৈ। আজি যজ্ঞখিনিৰ প্ৰথম কৰ্মজীৱনৰ দিন। মানৱৰ ফটোখনত এডাল ধূপ জ্বলাই নেদেখাজনক চকু মুদি প্ৰাৰ্থনা কৰিলে। মাইনাৰ কপালত চুমা এটা আঁকি দিলে। মনতে ক'লে, আজি মোৰ কৰ্মজীৱনৰ প্ৰথম দিন। আশীৰ্বাদ কৰিবা মই যেন সফল হওঁ। দেউতাকক সেৱাতি জনাই যজ্ঞখিনি কৰ্মস্থানৰ দিশে আগবাঢ়িল। দেউতাকে স্বৰোক্তি কৰিলে, তোমাৰ প্ৰতিজ্ঞা সৎ, গতিকে এই প্ৰতিজ্ঞা পূৰণ হ'ব যজ্ঞখিনি। ধন্যবাদ। গল্পটি কেনে লাগিলে আপোনালোকে কমেণ্ট যোগে জনাব। আৰু এইটো এটা সত্য ঘটনাৰ ওপৰত আধাৰিত গল্প, গতিকে আপোনালোকে শুনি নিশ্চয় ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।